बे समाव गुवाहाटी GMCH रड बांगागरानि सासे उन्दै 12 बोसोरनि बर' गथ'नि दुखुनांथाव थासारि आरो भाइरेल भिडिअ'आ गोबां समाजारि बिजोङाव गोसारदों आरो बे भिडिअ'खौ जाय बर' सुबुंफ्रा नायदों बेनि गोसोआव दुखु मोननायखौ नुनो मोनदों। मुङा बेनि कसल बर' बिमा बिफा गैजाया मावरिया गथ' गैया बिहा अरायथा न' जेराव बिफां सायायानो बिनि न' कमबल गांसेजोंनो हरखौ बारहोयो। মা দেউতা নাই তোমাৰ অকলে ক'ত থাকা বুলি ক'লা ক'ত তাতে একো নাই দেখোন এইটো কম্বল তাতে আৰু কোনোবা আছে নেকি? बे मोनसे दुखुगोनां कसल बर'नि भाइरेल भिडिअ'आ बयनिबो गोसोखौ बोनो हादों। जाय समाव सोलोंथाइ लानायनि सम, जाय समाव गियान आरजिनायनि सम, बे समाव लामा दथायाव गोग्लैनानै थानाय बथल खन्ना फाननानै जिउ खुंगासिनो दं कसल बर'नि बे लांदां बिफां सिङाव खुनुरुखुम ओंखाम बोथिसे जानो गोनां जानाया इनायनो बर' हारिखौ दुखुनांथाव खालामनो हादों। कसल बर'आ फोरमायनाय बादिब्ला GMCH रडनि बांगागरानि फांसे बिफां सिङाव सासे बोराय सुबुंजों हर सान थाफायो, गांसे कम्बलजों हरखौ बारहोयो होनना सासे सुबुंनि मबाइल रेकर्डआव बुंथियो। এইফালে ভাইটি এজনক দেখা পাইছো অকলে অকলে খাই আছে দেখোন। কিয় ভাইটি অকল দালি লাগিব নেকি? হা ক'ত ঘৰ? সাতগাঁও। গাড়ীটো এই কি আচাৰ চাচাৰ লাগিব নেকি? হা নালাগে। কি নাম হয়? কুশল। কুশল কি লিখা? কুশল বড়ো। ও মা দেউতা নাই তোমাৰ অকলে ক'ত থাকা বুলি ক'লা ক'ত তাতে একো নাই দেখোন এইটো কম্বল তাতে আৰু কোনোবা আছে নেকি? হা কোন হয় এয়া? বুঢ়া মানুহ। ভাত কি আজি খাইছা না আৰু আগতো খাইছা? ইয়াতে খাইছা? অ মই আজিহে দেখিছো তোমাক খাই থাকা। ঠিক আছে, বৰ ভাল কথা। আৰু সন্ধিয়া যে আমি তাতে দিওঁ তেতিয়া নাথাকা নেকি? তেতিয়া নাথাকা, ক'ত থাকা তেতিয়া? বটল বিচাৰিব যোৱা তেতিয়া? বটল কিমান এদিনত কিমান পোৱা বটল? 200-300 কি বটল পোৱা? কেজি মান হয়? বহুত হৈ যায় ন? সেইবিলাক বেছি দিয়া তাৰপিছত সেইবিলাক। ঠিক আছে বাবা, খোৱা। হা খোৱা, থেংক ইউ। অকণমান দূৰত তাতে কম্বল দেখি আছোঁ মই, তাতে ৰাতি কটাই আৰু খোৱা লোৱা একেদিন তেওঁ আমাৰ ইয়াতেই কৰি আছে। আৰু দিনটো তেওঁ বটল বিচাৰে, প্ৰায় 200মান বটল পায় বুলি আমাক জনালে আৰু সেইবোৰ বিক্ৰী কৰে। এতিয়া আপোনালোকক মই ভিডিঅ'টো তেওঁৰ দেখুৱাইছোঁ যদিও বৰ দুখ লগা এটা দৃশ্য। কণমানি ল'ৰা, বেছি বয়স হোৱাই নাই, কৈশোৰে হৈ আছে, বটল বিক্ৰী কৰি খায় আৰু ইয়াতেই থাকে কম্বলত। ভাবিলে কেনেকুৱা লাগে চাওকচোন বাৰু। আমি এটা কেনেকুৱা জীৱন পাৰ কৰি আছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাক কিমান আৰামত থাকে আৰু এই কণমানি ল'ৰাটো এজন আমাৰ খিলঞ্জীয়া ল'ৰা কুশল বড়ো। আজি তেওঁ ইয়াতে কম্বলৰ তলত শুই ইয়াতে ৰাজপথত কম্বলৰ তলত কৰিবলগীয়া হৈছে। ইমান এটা পৰিতাপৰ কথা। এখন কল্যাণকামী ৰাষ্ট্ৰৰ ৱেলফেয়াৰ ষ্টেটৰ এটা কণমানি ল'ৰা কিশোৰ ৰাজপথত ৰাতিটো কটাই কম্বলৰ তলত আৰু খানা এনেকৈ খাবলগীয়া হয়। বৰ দুখজনক, বৰ দুখজনক। আজি আছে আমাৰ মাছটো আমি সদায় ফ্ৰাই কৰি দিওঁ। ইয়াতে ফ্ৰাই হৈ আছে, গৰম গৰমকৈ মাছটো দি থাকোঁ। তাৰপিছত কণী থাকে লগত, কণী আছে। মানুহ খাদ্য নিবলৈ আহিছে। দুটা কেৰাহীত এতিয়া ভাত চলি আছে। দুজনকৈ ৰান্ধনি আমাৰ ভাত বনাই আছে। এইফালে মাছৰ কাৰণে এই মাছ ফ্ৰাই হৈ আছে। গুৱাহাটী মেডিকেলত যিসকল পেচেণ্ট আহে তেওঁলোকৰ এটেণ্ডেণ্টসকলে যি
পানী বা বিস্কুট খাই পেলাই ৰোজা ৰাখিবলগীয়া হৈছিল কাৰণ ৰাতি 2-3টা বজাত ভাত পোৱা নাযায় তেওঁলোকে ইয়াত গৰম গৰম ভাত মাছ দালি খাই পেলাই ৰোজা ৰাখিবলৈ সক্ষম হৈছে আৰু কেৱল সেয়াই নহয় আমি যোৱা 2 বছৰ ধৰি পেলাই গুৱাহাটী মেডিকেল কলেজৰ সন্মুখত আমি কোভিড লকডাউনৰ সময়ৰ পৰা সন্ধিয়া সময়ত খাদ্য বিতৰণ কৰি আহি আছিলোঁ আৰু আমি ইয়াত যিসকল মানুহ খাই আছে তেওঁলোক নিডি মানুহ হয় গতিকে তেনেকুৱা মানুহক যদি আমি অকণমান এনেকৈ সহায় কৰিব পাৰোঁ ইয়াত আহি পেলাই ভাল লগা বেয়া লগা নানান অভিজ্ঞতা হয় কিন্তু বেয়া লগা অভিজ্ঞতাবোৰ খুবেই কৰুণ হয় আচলতে তেওঁলোকে দেখিলেই যে কুশল বড়ো নামৰ একেবাৰে সৰু ল'ৰা এজন কিশোৰ ইয়াতে ৰাতি ৰাজপথতে ব্লেংকেট লৈ পেলাই শুই থাকে আৰু দিনত বটল বিচাৰি বটলবোৰ বেচে মা দেউতা নাই কালি আপোনালোকে দেখিছিলে এইখিনিতে ক'ত আছিলে মই দেখুৱাই দিছোঁ এই সন্মুখতে দেখিছিলে আপোনালোকে চুলতান নামৰ মানুহ এজন যাৰ 2টা হাত নাই তেওঁক চেহেৰিৰ এই সময়ত খাদ্য খুৱাই দিছিলে জিন্তু ডেকা নামৰ ল'ৰা এজনে এই ঠিক সন্মুখত এই ঠাইডোখৰতে কেনেকুৱা ধৰণৰ অভিজ্ঞতা ভাল লগা অভিজ্ঞতা বেয়া লগা অভিজ্ঞতা ইয়াত আমাৰ যোৱা 2 বছৰ धरि क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2023-24 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 7 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंग्लिश स्पीकिंग स्किल्स, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसन्नोब्ला नैबे मबाइल नाम्बार 6000853288 एबा 8638167582 आव कल खालामनानै सुलाद लानो हागोन।